তো বন্ধুসকল মই এতিয়া আছোঁ জুবিনদাৰ সমাধিস্থলীত আৰু এতিয়া ৰাতি বাজিছে 12টা বজা। যদি 12টা বাজিছে ইয়াতে বিভিন্ন ধৰণৰ মানুহ বিভিন্ন জনজাতিৰ মানুহ এতিয়া ইয়াতে দেখা পাব আপোনালোকে। ইয়াতে বিভিন্ন শ শ মানুহ এতিয়াও ভৰি ভৰি আছে আৰু আপোনালোকক গোটেইখিনি বস্তু মই ভালকৈ দেখাই যাম। এইটো হ'ল ইয়াতে আমাৰ জুবিনদাৰ ইয়াতে শেষ কাৰ্য সম্পূৰ্ণ হৈছিল। Iya, tetap mau coba.